বন্ধুসকল, আহক আমি 21 দিনৰ লকডাউনত কি পৰিৱৰ্তন ঘটিলে আগবঢ়াইছোঁ আপোনালোকলৈ 21 দিনৰ পৰিৱৰ্তনৰ প্ৰেম কাহিনী। আহক ষ্টাৰ্ট কৰোঁ। কি হ'ল ভাই, কচোন তোৰ কি হৈছে মোক এবাৰ বুজাই কচোন। একো নাই ভাই, একো নাই। আৰে তোৰ মই লগৰ হয়, ক কি কবি ভাই, যি হ'ব নালাগিছিল সেইটোৱে হ'ল। ইয়াৰ আকৌ কি হ'ল ইমান দুখ? এই লকডাউনত চালা পুলিচৰ কোব খাই গৈছিলোঁ বে, ডেইৰী মিল্ক দিব। কেনেকা মাৰ খাইছোঁ বে, তথাপিতো চালা আজি এই অৱস্থা মোৰ। আৰু তায়ে এতিয়া কয় মোক যে তুমি মোক ট্ৰাষ্ট নকৰা ন। কি কবি আৰু বে, মানে বুজা নাই মই কি কৈছ মানে তই। আৰে মৰমত গলি গৈছিলোঁ বে, ডেইৰী মিল্কৰ নিচিনা মই গলি গৈছিলোঁ। চালা অৱস্থা কাহিল হৈ গ'ল মোৰ। এতিয়া চালা মই যেতিয়া কম 15 তাৰিখে লগ কৰিম বুলি, তেতিয়া কয় কি তুমি মোৰ ফোন চেক কৰিবা। আৰে ফোন চেক কৰিমতো ভাই, কিয় নকৰিম। চালা ভাবিছিলোঁ বহুত আগত যাম, বহুত উন্নতি কৰিম। চালা মই ভাল পাইছিলোঁ বে ভালকৈ, লাষ্টত মোকে বেঙেনা দি দিলে। এতিয়া কয় তুমি মোক ট্ৰাষ্ট নকৰা ন। আবে কেনেকৈ ট্ৰাষ্ট কৰিম। দুটাকে লগৰ লগত চেনি খাই চালা, চেনি খাই কয় কি তুমি মোক ডাউট কৰা। ভালতো মই তোমাকেই পাওঁ ন, সেইটোহে ক'ব। আৰে এইকেইদিন লগ নকৰোঁতেই এই অৱস্থা মোৰ। চালা ফেচবুকত চেনি খাই বেলেগৰ লগত এতিয়া মোক বেঙেনা দি দিলে। পিছে তোমাৰ জীয়েকজনী শিৱসাগৰ নহয় জানো? শিৱসাগৰ আৰু ফটোৱা লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ লাগে তোমাক ন? শিৱসাগৰ সেইটোৱেতো কেছ বে, লং ডিষ্টেঞ্চ ৰিলেশ্যন। আৰু তাই এতিয়া মোক কয় তুমি বুজিছা ন, তুমি মোক ভাল নোপোৱা ন।